চুলি ষ্টেট কৰিছা হ'লে ষ্টেট আকৌ কি নাই হোৱা আকৌ কাইলৈ ধুবলৈ আছে নাই ভাল হোৱা নাই কালি কৰিছো গৰম উঠি আছে হেল্ল' এভৰিৱান কি খবৰ আশা কৰোঁ সকলো ভালে আছে আজি দিনটোত আকৌ কি কৰোঁ কি নকৰোঁ তাকে অলপ দেখাম বুলি ভিডিঅ'টো একদম আৰম্ভ কৰি দিছোঁ আপোনালোকে চাব দেই এইফালে ধুনীয়াকৈ মই কুকাৰতে বৰা চাউল কেইটামান বহাই দিছোঁ যিহেতু ৰাতিপুৱা দেউতা এইফালে কামত লাগিলে ন দিনটোলৈ মানে ইটো সিটো কৰি থাকিব লাগিব তো পেট পূজা কৰি নল'লে কেনেকৈ হ'ব নহয়নে বাৰু তো ধুনীয়াকৈ সেইটো কাৰণে মই জলপানকেইটা বহাই দিলোঁ এইফালে দেউতা কাম কৰালৈ ধুনীয়াকৈ জলপানখিনি হৈয়ে গ'ল চাওকচোন তাৰপাছতে ধুনীয়াকৈ খুলি বাঢ়ি কৰি দেউতাক বোলো দিওঁগৈ বুলি ধুনীয়াকৈ বাঢ়ি লৈছোঁ লগতে আমিও ধুনীয়াকৈ খাই ল'ম খাই লৈ আৰু সকলোৱে পূৰা কামত লাগি যাব লাগিব হয়নে নহয় বাৰু ধুনীয়াকৈ দেউতাক এইফালে মই জলপানখিনি দি ল'লোঁ লোৱাৰ পাছতে আমিও খালোঁ খোৱাৰ পাছত আকৌ এইফালে এক বাল্টিং কাপোৰ লৈ আহিলোঁ নহয় যিহেতু ৰাতিপুৱা মানে লগতে গা নোধোৱাৰ আগত ধুবলৈ নোৱাৰোঁ সেইটো কাৰণে গা ধুই লৈ এইফালে আকৌ কাপোৰকেইটা ধুই লৈছোঁ এইফালে কাপোৰ ধুই থাকোঁতে আকৌ এয়া কজুৱাই আহিল আকৌ গাখীৰখিনি দিব লাগিব কাপোৰ আধা মেলাতে পূৰা আকৌ এইফালে গাখীৰখিনি দি লওঁ বুলি তাকো আনি ল'লোঁগৈ এতিয়া ধুনীয়াকৈ কজুৱাটো গাখীৰখিনি দি ল'ম আৰু মানে ঘৰত গাখীৰ থাকিলে বৰ বেয়া জানেনে গাখীৰ চাহ খাব নালাগে ন স্বাস্থ্যৰ কাৰণে বেয়া কিন্তু উপায় নাথাকিলেতো খাওঁ লাগিব হয়নে নহয় বাৰু কাৰ এনেকুৱা হয় জনাবচোন আৰু কোনে গাখীৰ চাহ খায় মানে ক'ব দেই মই বৰ মানে দেহটো বেয়া লাগে তথাপিও উপায় নাই খাবলগীয়া হয় তাৰপাছতে এইফালে আকৌ মই কাপোৰ আধা মেলা হৈ আছিল যিহেতু পূৰা আকৌ মেলি লৈছোঁ মেলি হৈছেগৈ কোনোমতে ধুনীয়াকৈ মেলি হোৱাৰ পাছতে এইফালে চাওকচোন গোটেইখিনি দেখাই দিছোঁ পূৰা মানে দিনটোত এনেকৈ কাপোৰ ওলাই থাকে জানেনে মানে আজি ধুলোঁ কালি নাই তেনেকুৱা নহয় ধুইয়ে থাকিব লাগে সদায় তাৰপাছতে ধুনীয়াকৈ যেনিবা ধুই হৈ গ'ল হোৱাৰ পাছত আকৌ ছোৱালীজনীয়ে লেট্ৰিন কৰিলে লেট্ৰিন কৰাৰ পাছতে তাইক আকৌ লেট্ৰিন কৰিলে মানে তাই মানে গা ধুবই লাগিব যিমানে ঠাণ্ডা নহওক যিয়ে নহওক মানে ৰাতি অকণমান ইমান ৰাতিপুৱাই লেট্ৰিন কৰিলে গা ধুব ভাল নালাগে ন তাৰপিছত তাই নাই নেমানে যিমানে মানে ঠাণ্ডা গৰম কি এইবিলাক নাজানে তাই মুঠতে গা ধুব লাগিবই তো এতিয়া পূৰাটো নিয়ম দেখা আছে ডাঙৰ হ'লে কি দেখায় তাইহে জানে আৰু দেই এতিয়া ধুনীয়াকৈ যেনিবা গা চা ধুৱাই ল'লোঁ লোৱাৰ পাছতে পূৰা একদম মাথা চাথা ফনিয়াই দিছোঁ কেনেকুৱা দেখিছে চাচোন আৰু তাই আকৌ কি সেয়া কৰিছে আৰু ছোৱালীজনী তো ধুনীয়াকৈ এইফালে তাইক আলমুদাব লাগে সেইটো কাৰণে মই মানে পাকঘৰত ভালকৈ লাগিব নোৱাৰোঁ সেইফালে মায়ে আকৌ পাকঘৰত লাগি আছে তাৰপাছতে এইফালে ধুনীয়াকৈ মায়ে মাছ ভাজি আছিলে মায়ে মাছ ভজাৰ পাছতে আকৌ মই ভাজিবলগীয়া হ'ল চাওকচোন মানে তাই ককাকৰ লগত খেলিলে যিহেতু মায়ে আদেশ দিলে মায়ে আদেশ কেনেকৈ পালন নকৰিম নহয়নে পূৰা এইফালে সেইটো কাৰণে মই আকৌ মাছখিনি ফ্ৰাই কৰাত লাগি গ'লোঁ ধুনীয়াকৈ ফ্ৰাই কৰি হৈ গ'ল আৰু এইফালে চাওকচোন আমাৰ বৌহঁত পূৰা আহি গ'ল গোটেই সোপা একদম মানে চুলি পূৰা ষ্ট্ৰেট কৰি লৈ আহিছে আৰু দেই ফ্ৰেণ্ডছ আমাৰ বৌক কেনেকুৱা লাগিছে চুলি ষ্ট্ৰেট কৰোঁতে জনাব আপোনালোকে এইফালে পূৰা হিৰ'টো আহি গ'ল তাৰপাছতে আৰু যিটো টাইমত আহিছে সেইটো টাইমত মানে ধুনীয়াকৈ ভাত খোৱা টাইমেই হ'ল সেইটো কাৰণে পূৰা ভাতে বাঢ়ি ল'লোঁ মই পূৰা কাঁহীতে গোটেইখিনি লৈ লৈছোঁ আৰু আজি ভিডিঅ'টো ইমানেই আছিল আজিলৈ আহিছোঁ বাই